এটা ভয়ানক বেমাৰ ভাৰতবৰ্ষত মনে মনে স্প্ৰেড হ'বলৈ আৰম্ভ কৰিছে যদি আপুনি জীৱনত এটুপিও মদ খাই পোৱা নাই তথাপিও এই বেমাৰটো হয়তো আপোনাৰ হ'ব পাৰে বেমাৰবিধৰ নাম হ'ল নন এলকহলিক ফেটি লিভাৰ ডিজিজ এটা সময়ত ফেটি লিভাৰ বুলিলে সাধাৰণতে মদ বেছিকৈ খোৱা মানুহৰ কথা মনলৈ আহিছিল কিন্তু এতিয়া শিশু যুৱক যুৱতী আৰু মদ বা এলকহল খাই নোপোৱা মানুহৰ মাজতো এই বেমাৰবিধ বৰকৈ দেখা পোৱা গৈছে কিন্তু এই বেমাৰবিধ কিয় ইমান বেছিকৈ হ'বলৈ ধৰিছে ইয়াৰ আচল কাৰণ হৈছে যেতিয়া আপুনি অত্যাধিক চেনি আৰু আল্ট্ৰা প্ৰচেছ খাদ্য গ্ৰহণ কৰে তেতিয়া আপোনাৰ শৰীৰৰ অতিৰিক্ত খাদ্যৰ এটা অংশ ফেট হিচাপে জমা কৰে আৰু সেই ফেটৰ এটা অংশ লিভাৰত জমা হৈ লয় ইয়াৰ উপৰিও আজিকালি মানুহৰ লাইফষ্টাইলৰ ফলত শাৰীৰিকভাৱে খুব কমকৈ এক্টিভ থাকে যাৰ বাবে ফেটি লিভাৰৰ ৰিস্ক বহুত বেছি হৈ গৈছে এটা ৰিচেণ্ট ৰিপৰ্টে কৈছে যে ভাৰতত 3জন লোকৰ ভিতৰত প্ৰতি এজন লোকৰ ফেটি লিভাৰ ধৰা পৰিছে আৰু যদি ইয়াক ইগনোৰ কৰে তেনেহ'লে লিভাৰ ফুলি অহা লিভাৰ চিৰচিছ নাইবা কিছু ক্ষেত্ৰত কমপ্লিটলি লিভাৰ ডেমেজো হ'ব পাৰে কিন্তু ইয়াত এটাই ভাল খবৰ যে যিহেতু ফেটি লিভাৰ বহু ক্ষেত্ৰত আমাৰ বেয়া লাইফষ্টাইলৰ বাবে হয় সেইবাবে লাইফষ্টাইল সলনি কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি সেয়ে আজিৰে পৰা চুগাৰী ড্ৰিংক জাংক ফুড আৰু অত্যাধিক প্ৰচেছ ফুড খাবলৈ বন্ধ কৰি দিয়ক আৰু প্ৰতিদিনে অলপ হ'লেও শাৰীৰিক ব্যায়াম নহ'লে খোজ কাঢ়িবলৈ আৰম্ভ কৰক এটা কথা সদায় মনত ৰাখিব ফেটি লিভাৰে কেতিয়াও লক্ষণ দেখাই নাহে কিন্তু সেয়ে চিমটমছ অহালৈ অপেক্ষা নকৰি আজিৰে পৰা নিজৰ লিভাৰৰ যত্ন লওক যদি এই ভিডিঅ'টোত ভাল ৰেছপন্স পোৱা যায় তেনেহ'লে নেক্সট ভিডিঅ'ত লৈ আহিম 5বিধ খাদ্য যিয়ে ফেটি লিভাৰ নিয়ন্ত্ৰণ কৰাত বহুতখিনি সহায় কৰিব তাৰ বাবে আপুনি এতিয়াই ফ'ল' কৰি কমেণ্টত লিখক ফেটি লিভাৰ